মোৰ বয়স 25 বছৰ। মই এজনী সহজ সৰল গাঁৱলীয়া ছোৱালী। বিয়া হোৱাৰ এবছৰেই হ'ল। বিয়াৰ আগতে মোৰ বয়ফ্ৰেণ্ড নাছিল বা কোনো ল'ৰাৰ লগত তেনেকুৱা কোনো ধৰণৰ একো নাছিল। বিয়াৰ পিছত মই শহুৰৰ ঘৰলৈ আহিলোঁ। মোৰ বিয়াৰ প্ৰথম ৰাতিটোৰ যি অনুভৱ আৰু তাক যি দেখিলোঁ বুজিলোঁ তাক আপোনালোকক ক'বলৈ ওলাইছোঁ। যেতিয়া মোৰ বিয়া হৈছিল মোৰ লগৰ ছোৱালীবোৰে মোক বহুত বুজাইছিল। এতিয়া মোৰ নিচিনা এজনী সহজ সৰল ছোৱালীক যিয়ে ছেক্সৰ বিষয়ে একো নেজানে তাইক চবে বুজাব ধৰিছে। কিছুমানে কৈছিল বহুত বিষায়, কিছুমানে কৈছিল বহুত মজা লাগে, কিছুমানে কৈছিল পুৰুষক এটাই বস্তু লাগে আৰু বহুতে বহুত কৈছিল। আৰু মই এই আধামৰা জ্ঞান কি ল'ম? মোৰ মগজুত একো সোমোৱাই নাছিল। মই একো বুজি পোৱা নাছিলোঁ। মই ভাবিছিলোঁ বিয়া চবৰে হয়, যিটো বস্তু চবৰে মাজত হয় মোৰ লগত হ'ব, সেইটো দেখা যাব। বিয়া হৈ গ'ল। বিয়া ৰাতিৰ কথা। মোৰ বুকুখন দুৰু দুৰুকৈ কঁপিব ধৰিছে। বহুত ভয়ো লাগিছিল। মোৰ মানুহজন বা কেনেকুৱা হ'ব, তেওঁ বা কি কৰিব নকৰিব। ৰাতি মোৰ ননদে মোক ৰুমৰ ভিতৰত থৈ গুচি গ'ল। মই বহি আছিলোঁ। ৰুমটোত সৰুকৈ লাইট জ্বলি আছিল। মই বিচনাত গৈ বহিলোঁ আৰু বাকীবোৰো মোৰ কাষত বহিলে আৰু হাঁহি ধেমালি কৰি আছিল। অলপ পিছত এওঁ আহিল। ৰুমৰ পৰা ছোৱালীবোৰ ওলাই গুচি গ'ল। তেওঁ মোৰ কাষতে আহি বহিলহি আৰু এপাহ গোলাপ মোক দিলে আৰু ক'লে, এইখন ঘৰত তুমি সদায় যেন ফুলি থাকা। আৰু মই ধন্যবাদ বুলি ক'লোঁ। নিজৰ জোতাযোৰ খুলি তেওঁ মোৰ ওচৰত বহিলহি। মোৰ মনটো কিবা কিবি লাগি গ'ল, কাৰণ কোনো ল'ৰাই আজিলৈকে মোৰ ওচৰত বহা নাছিলহি। তোমাৰ ফিগাৰটো বৰ ধুনীয়া দেই। মই লাজত তলমূৰ কৰি আছিলোঁ। তেওঁ লাহেকৈ মোক শুৱাই দিলে আৰু নিজেও মোৰ কাষত শুই পৰিল। এতিয়া মই গম পালোঁ যে মোৰ লগত কিবা এটা হ'ব, কিন্তু কি হ'ব আৰু ক'ৰ পৰা হ'ব সেইটো গম পোৱা নাছিলোঁ। মোৰ বুকুখন জোৰে জোৰে কঁপিব ধৰিছে, কাৰণ মোৰ বাবে এয়া যিকোনো পুৰুষৰ প্ৰথম স্পৰ্শ আছিল। তেওঁ মোক ক'লে, তুমি বৰ ধুনীয়া। হে ৰাম, মোৰ গোটেই গাটো শিয়ৰি উঠিব ধৰিছে। আৰু তেওঁ উত্তৰ পিছত সিটো চুমা খায়ে আছিল আৰু মই ক'ব নোৱাৰা এক আনন্দত উতিবাঢ়ি আছিলোঁ। হে ভগৱান, কিমান যে মজা লাগিছিল যেতিয়া তেওঁ মোৰ তলৰ ওঠটোত জিভাৰে চুপি আছিল আৰু তেওঁৰ হাতখনে মোৰ পিয়াকেইটাত টিপি আছিল। তেওঁ অকস্মাত কৈছিল, তুমি দেখিবলৈ ক্ষীণ যদিও তোমাৰ পিয়াহকেইটা বহুত ধুনীয়া। মই মনে মনে আছিলোঁ। অ' মাই গড, কিমান ছেক্সি তোমাৰ পিয়াহ। তেওঁ ক'লে আৰু মোৰ পিয়াকেইটাত চুপিব ধৰিলে। মোৰ গোটেই গাটোত বিজুলী দৌৰিব ধৰিছে। তেওঁ মোৰ মেখেলাখন খুলিলে আৰু মোৰ ভোজখনত চুমা খালে। তেওঁ নিজৰ কাপোৰ খুলিলে। কাপোৰৰ ভিতৰৰ পৰা তেওঁৰ লিংগডাল ওলাই আহিল। দেখিবলৈ ক'লা আৰু শকত আছিল। জীৱনত প্ৰথমবাৰ এজন পুৰুষৰ লিংগ দেখিবলৈ পালোঁ। এবাৰ চুই চাবলৈ মন গৈছিল, কিন্তু লাজো লাগিছিল। তেওঁ মোৰ ওপৰত শুই দিলে আৰু ভৰি দুটা ওপৰলৈ দাঙি দিলে আৰু লিংগটো মোৰ জনীখনত ঘঁহাই আছিল আৰু মোৰ পিয়াকেইটাত চুপি আছিল। এবাৰ জোৰকৈ লিংগটো মোৰ জনীখনত ঠেলি দিলত মই আহ কৈ চিঞৰি উঠিলোঁ। এনেকুৱা লাগিছিল যেন মোৰ পেটত চাকু এখন সোমাই গ'ল। মই ক'লোঁ, কি কৰিছে এয়া, উলিয়াই দিয়ক। তেওঁ ক'লে, আৰে, বিয়াৰ পিছত এনেকুৱাই হয়, চিন্তা নকৰিবা। মই ক'লোঁ, কিন্তু মোৰ বিষাইছে, উলিয়াই দিয়ক। তেওঁ ক'লে, কৰিবতো লাগিবই, আজি নহ'লে কাইলৈ। সকলোৱে কৰে, যিমান বিয়া পতা মানুহ আছে। অলপমান বিষাব, তাৰপিছত মজাই মজা। মোৰ বহুত বিষ হৈছিল, কিন্তু সকলোৱে কৰে বুলি ক'লত মই মনে মনে বিচনাত শুই দিলোঁ আৰু তেওঁ মোক আকৌ চুদিবলৈ লাগি গ'ল। অলপ দেৰিৰ পিছত মোৰ বিষ নোহোৱা হ'ল আৰু মজা আহিব ধৰিলে। মই তেওঁক জোৰকৈ সাৱটি ধৰিলোঁ। মোৰ উশাহ ঘন হৈ আহিল আৰু মই আহ 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 আহ